হেল্ল' বন্ধু বান্ধৱীসকল, পূজা চাব ওলালোঁ আৰু বতৰ বেয়া তথাপি যাম বুলি ওলাই আহিছোঁ। এইবাৰ পূজা লগাই নাই মোৰ, আপোনালোকৰ বা লাগিছেনে নাই কমেণ্টত জনাব। আৰু মোৰ লগত আৰু এজন বন্ধু যাব পূজা চাবলৈ। এতিয়া মই তাৰ ঘৰত যাই আছোঁ আৰু তাৰপিছতে আমি পূজালৈ লৈ যাওঁ আপোনালোকক। চাই থাকিব, ঘৰতে পূজা দেখাম আজি আপোনালোকক। আৰু এটা কথা কৈ থওঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব, কিয়নো মই আৰু নতুন ঝাকাচি ভিডিঅ' আপোনালোকৰ লৈ আহি থাকিম। এয়া কুশৰ ঘৰত আহি পালোঁ আমি। ই মেকআপ কৰি আছে, পাউডাৰ ঘঁহিছে। আৰু এইজন হৈছে শশাংক ডেকা, আৰু এই ফ্ৰী ফায়াৰত ব্যস্ত নেকি, পূজাত নাযায় বোলে বৰষুণৰ কাৰণে। দে ওলা। বন্ধু বান্ধৱীসকল, এয়া আমি যাব আহিলোঁ আৰু ডাৱৰীয়া বতৰ, ৰাস্তাত মানুহ নাই। গাঁৱলীয়া সেউজীয়া ধাননি পথাৰৰ মাজেৰে আহি আছোঁ, সুন্দৰ পৰিৱেশ। এতিয়া আমি পূজাস্থলী এখন পাম। এয়া আমি টেঙাবাৰী পূজাস্থলী পালোঁ আহি। মণ্ডপত মানুহ একদম কম, কিয়নো এইবাৰ কৰোণা মহামাৰীৰ বাবে বিশেষ সতৰ্কতা কৰিব লগা হৈছে। আপোনালোক সকলোৱে জানেই, এইবাৰ মণ্ডপত মুক্তিও নাই, ঘট পূজা কৰা হৈছে নেকি। যি কি নহওক, এখন পূজাস্থলী আমি পালোঁ আহি বাৰু। চাই ল'ব, মানুহ নাই, একদম নাই মানুহ বাৰু। যি নহওক, আমি এখন পূজাস্থলী আমি পাৰ হৈ আহিলোঁ। মানুহটো দেখিব নায়েই বাৰু, কিন্তু তথাপি আমি পূজা চামেই পূজা নে কি, মানুহ নহ'লেও চাম এইবাৰ পূজা আমি। এইবাৰ আমি গৈ আছোঁ আৰু আন এখন পূজাস্থলীলৈ। এইবাৰ আমি উদমাৰী পূজাস্থলীলৈ যাই আছোঁ। এয়া উদমাৰী পূজাস্থলী পালোঁ আহি। ইয়াতো মানুহ নাই, একদম মানুহ নাই। এইখনো অৱশ্যে ডাঙৰ পূজাই হয়, কোনোবাই বহুত মানুহ থাকে। এইবাৰ মানুহ নাই, মানুহ খুব কম। এইখন আৰু নৰলোঁ, আমি পাৰ হৈ আহিলোঁ। এইবাৰ বেলেগ এখন পূজাস্থলীলৈ লৈ যাম আপোনালোকক। আহি থাকোঁ আৰু আপোনালোকক মোৰ লগে। এইবাৰ আমি পালোঁ আহি এয়া ঐতিহ্যমণ্ডিত পূজাস্থলী, বৰি পূজাস্থলী। ইয়াতে সেই একেই পৰিৱেশ, একেবাৰে নাই, কেৱল দুৰ্গা মাৰ লগত বামুণেহে কথা পাতি আছে বাৰু। যি কি নহওক, এইবাৰ আমি গৈ আছোঁ বালিপূতা পূজাস্থলীলৈ। আমাৰ পূজা চোৱা শেষ হোৱা নাই, আৰু চাম আমি পূজা। আমি বালিপূতা পূজাস্থলী পালোঁ আহি। ইয়াত মানুহ আছে বাৰু, চাৰিআলি চক আৰু মানুহ থাকিবই, কিন্তু উলহ মালহটো নাই কোনোবাৰ পূজাৰ দৰে। ইয়াতো এই ঘট পূজা কৰিছে, হেৰি নাই, মূৰ্তি নাই। মই জুম কৰি দেখাই আছোঁ, মূৰ্তি নাই ইয়াতো। দোকান বহিব দিয়াই নাই আৰু মানুহ ক'ত হ'ব। ইয়াৰ পিছত আপোনালোকক আৰু বেলেগ পূজাস্থলীলৈ লৈ যাম বাৰু। তপ কেলে বনে ৰহি আমাৰ সাথ টেন মাতটো বেয়া হৈ আছে, বহুত কিবা কাহৰ নিচিনা হৈ আছে। এইবাৰ আমি গৰুবান্ধা পূজাস্থলীলৈ গৈ আছোঁ দেই, কলাইগাঁও ওচৰৰ গৰুবান্ধা পূজাস্থলী। আৰু অলপ আছে পামগৈ, আৰু বেছি নাই, অলপমান ৰাস্তা আছে আৰু। এয়া আমি গৰুবান্ধা পূজাস্থলী পালোঁ আহি। ইয়াতো মানুহ নাই, মানুহ একদমেই সীমিত, একে নিচিনা। ইয়াতো সেই একে পৰিৱেশ। এইবাৰতো আমাৰ এই দৰঙত পূজা একদম লগা নাই। এইবাৰ আপোনালোকক আৰু এখন পূজাস্থলীলৈ লৈ যাম দেই, আৰু এখন লাষ্ট পূজাস্থলীলৈ লৈ যাম। এইখন হৈছে বুঢ়ীনগৰ পূজাস্থলীলৈ লৈ যাম, ঐতিহাসিক পুখুৰী। গৈ আছোঁ বাৰু, পামগৈ আৰু অলপমান, বহুত দূৰ নহয়।
আৰু অলপমান পিছতে পামগৈ আমি বহিনগৰ। ঠাণ্ডা, খুব ঠাণ্ডা, ঠাণ্ডাও লাগিছে বহুত, বতৰ ডাৱৰীয়া যে। লগৰজন কেৱল ভিডিঅ' কৰাত ব্যস্ত, তামাম ভিডিঅ' কৰি আছে সি। সেউজীয়া পথাৰৰ মাজে মাজে আহি কেনে এনেও বহুত ভাল লাগে না। বন্ধু বান্ধৱীসকল, এয়া আমি বুঢ়ীনগৰৰ ঐতিহ্যমণ্ডিত পুখুৰী পালোঁ আহি। এইটো বুঢ়ীনগৰৰ পূজা পেণ্ডেল সৰুকৈ পাতিছে বাৰু এইবাৰ সকলোতে সৰুৱে পূজা। ইয়াত মানুহ আছে বাৰু কেইটামান, যি নহওক বাৰু বন্ধু বান্ধৱীসকল, আমি এইবাৰ পূজাত মানুহ নাই বুলি যে দুখ কৰিম সেইটো নহয়। পূজা আহিয়ে থাকিব, দুৰ্গা পূজা গৈয়ে থাকিব, প্ৰতি বছৰে আহিব। আমি মুঠতে বেমাৰটো কেনেকৈ আমি আমাৰ পৰা বিদায় দিব পাৰি সেইটোৱে আমি চিন্তা কৰা। বন্ধু বান্ধৱীসকল, সেৰেঙা বতৰ যদিও কষ্ট কৰি হ'লেও আপোনালোকৰ ঘৰতে পূজা দেখুৱালোঁ, গতিকে আপোনালোকৰ মোক ছাবস্ক্ৰাইবটো কৰি দিব বুলি আশা ৰাখিলোঁ। শেষত সকলোকে ভালে থাকিবা, আগলৈ ভিডিঅ'বিলাক চাই থাকিবা। টা বাই বাই, ছাবস্ক্ৰাইবটো কৰি দিবা।